নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালেই আছা। আমি আজি ক্লাছ কৰিম ক্লাছ 9ৰ ছ'চিয়েল সায়েন্স চেপ্টাৰ বায়ুমণ্ডলৰ গঠন প্ৰণালী। এইটো হয় আমাৰ ভূগোলৰ হয়। ইয়াৰ আগতে আমাৰ ক্লাছ 9ৰ হিষ্ট্ৰী আৰু ৰাজনৈতিক ভাগৰ যিবিলাক ক্লাছ, ৰাজনৈতিক আৰু অৰ্থনৈতিকৰ দুটা ক্লাছ আৰু হিষ্ট্ৰীৰ দুটা ক্লাছ আৰু ভূগোলৰ এটা ক্লাছ শেষ হৈ গ'ল। আমি আজি ক্লাছ কৰিম ভূগোলৰ বায়ুমণ্ডলৰ গঠন আৰু ইয়াৰ প্ৰণালী। যে বায়ুমণ্ডল কি, ইয়াৰ গঠন কেনেকুৱা, কেই প্ৰকাৰ আৰু কি সকলো বিতংভাৱে আমি কি কৰিম আজি ক্লাছ কৰিম। আমি আশা কৰোঁ তোমালোকে এইটো ক্লাছৰ দ্বাৰা উপকৃত হ'বা আৰু তোমালোকে ভালকৈ পঢ়িবা আৰু ভালকৈ জানিবলৈ যত্ন কৰিবা। হ'ব, আহক আমি ক্লাছটো আৰম্ভ কৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বুজি পালা আমি আজি কি ক্লাছ কৰিম। আজি আমি ক্লাছ কৰিম বায়ুমণ্ডল। আগতে আমি জানিব লাগিব বায়ুমণ্ডল কি। যে আমাৰ পৃথিৱীৰ উপৰিভাগৰ কেইটামান ভাগ আছে, যেনেকুৱা জীৱমণ্ডল, তাৰপিছত জলমণ্ডল আৰু স্থলমণ্ডল আৰু এটা কি আছে বায়ুমণ্ডল। এই চাৰিটা ভাগৰ ভিতৰত আজি আমি আলোচনা কৰিম আমি বায়ুমণ্ডল। যে আমাৰ পৃথিৱীৰ উপৰিভাগ কেইটা মণ্ডলে বা কেইটা উপাদানে গঠিত, চাৰিটা। তাৰ ভিতৰত বায়ুমণ্ডলটো হ'ল অন্যতম। যেনেকুৱা বায়ুমণ্ডলটো কি, যে আমাক সকলো দিশৰ পৰা বায়ু আগুৰি আছে। আমি সকলো দিশৰ পৰা আমাক কি আছে, বায়ু আছে। আমি এইটো চকুৰে দেখা নাপালেও কি কৰোঁ, আমি অনুভৱ কৰোঁ যে আমাৰ গাত কিবা এটা লাগি থকা আমি গম পাওঁ। যেনে যদি আমি গছৰ তলত বহিব লগা হয় বা গছৰ তলত যদি আমি থিয় হৈ থাকোঁ, তেনেহ'লে আমি মানুহৰ শৰীৰত বা আমাৰ শৰীৰত কি লাহে লাহে কিবা এটা বস্তু টাচ কৰা এটা কি হয়, অনুভৱ হয়। যে ইয়াৰ কি আছে, যে আমি ইয়াক উপলব্ধি নকৰোঁ যদিও এই বায়ুৰ মাজতে আমি আটাই ডুব মাৰি আশ্ৰয় আছোঁ। আমি বায়ু নহ'লে আমি থাকিব নোৱাৰোঁ। কেনেকুৱা, বায়ু নহ'লে আমি উশাহ নিশাহ লওঁতে আমাৰ কষ্ট হ'ব। দৰাচলতে পৃথিৱীৰ পৃষ্ঠৰ পৰা আমি উচ্চতালৈ ইয়াৰ চাৰিওফালে নিৰবিচ্ছিন্নভাৱে গেছীয় অৱস্থাত থকা বায়ুমণ্ডলক বায়ুমণ্ডল বুলি কয়। যদি পৰীক্ষাত আহে বায়ুমণ্ডল কাক কয়, যে পৃথিৱী পৃষ্ঠৰ পৰা আমি য'ত বসবাস কৰিছোঁ ইয়াৰ পৰা কিছু উচ্চতা এইটো কিমান হ'ব, তোমাৰ ধৰি লোৱা 1000 কিলোমিটাৰ বা 500 কিলোমিটাৰ এনেকুৱা হ'ব পাৰে। যে ভূপৃষ্ঠৰ পৰা আমাৰ পৃথিৱীৰ ভূপৃষ্ঠৰ পৰা কিছু উচ্চতালৈ আমাৰ চাৰিওফালে অতি ঘনিষ্ঠভাৱে গেছীয় অৱস্থাত এটা আৱৰণ থাকে। এই আৱৰণটোক কি বুলি, এটমস্ফিয়াৰ বা বায়ুমণ্ডল বুলি কোৱা হয়। ইয়াক বায়ুমণ্ডল বুলি আমি জানো। পৃথিৱীৰ চাৰিওফালে থকা বায়ুৰ সমুদ্ৰই হ'ল বায়ুমণ্ডল আৰু ইয়াৰ চাৰিওফালে যিবিলাক থাকে ইয়াকেই বায়ুমণ্ডল বুলি কোৱা হয়। ভূপৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডল আছে। আমি আগতে অলপ ক'লোঁ যে 10,000 বা 5,000 হ'ব পাৰে। যে বায়ুমণ্ডল কিমান, আমাৰ য'ত আছে মাটিৰ পৰা আৰম্ভ কৰি আমাৰ ওপৰ পিনে 10,000 কিলোমিটাৰ পৰ্যন্ত কি আছে, বায়ুমণ্ডল বিস্তৃত আছে। পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ বাবে বায়ুমণ্ডলটো পৃথিৱীৰ গাত লাগি আছে আৰু এইটো আমাৰ পৃথিৱীৰ লগত গাত লাগি থকাৰ মূল কাৰণটোৱে হ'ল মাধ্যাকৰ্ষণ শক্তি, যিয়ে আমাক কি কৰে, পৃথিৱীৰ লগত বায়ুমণ্ডলক এক কৰি ৰাখিছে বা বন্ধনত বান্ধি ৰাখিছে। বায়ুমণ্ডলত ৰংবিহীন বিভিন্ন গেছৰ উপৰিও জলীয় বাষ্প আৰু ধূলিকণা মিশ্ৰিত। বায়ুত বিভিন্ন ধৰণৰ গেছ থাকে, আমি জানো বিভিন্ন ধৰণৰ। সাধাৰণতে আমি উশাহ লওঁতে অক্সিজেন গেছ লওঁ আৰু আমি কি গেছ এৰি দিওঁ, কাৰ্বন ডাই গেছ। ঠিক তেনেকুৱা বহুত কি থাকে আৰু ধূলিকণা থাকে, তাৰপিছত আৰু বহুত জলীয় বাষ্প থাকে, সৰু সৰু কণা থাকে। এইবিলাক বায়ুৰ লগত মিহলি হৈ আছে। যে বায়ুমণ্ডলৰ পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ এটা গুৰুত্বপূৰ্ণ উপাদান। আমি আগতেও ক'লোঁ যে এই নহ'লে আমি চলিব নোৱাৰোঁ, জীৱ জন্তু জীয়াই নাথাকে। বা উশাহ লওঁতে আমি যিবিলাক বস্তু ব্যৱহাৰ কৰোঁ বা যে যিবিলাক হয়, এইবিলাকেই হ'ল বায়ু। মাটি আৰু পানী অৰ্থাৎ উষ্ণমণ্ডল আৰু জলমণ্ডলৰ লগতে বায়ুমণ্ডল পৃথিৱীৰ জীৱ সৃষ্টিৰ বিকাশ আৰু বসবাসৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি সম্ভৱ হৈছে। যেনেকুৱা জীৱ জন্তু জীয়াই থাকিবলৈ আমাৰ পানী লাগিব। কি লাগিব? পানী।
আৰু কি লাগিব মাটি লাগিব আমি পানী মাটি নহ'লে জীৱ জন্তু থাকিব নোৱাৰে ঠিক তেনেকুৱা বায়ুমণ্ডলক আমি কি কৰিব নোৱাৰোঁ এৰাই চলিব নোৱাৰোঁ কি চলিব নোৱাৰোঁ এৰাই কেনেকুৱা যে বায়ুমণ্ডল হ'ল আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আমি বুলি যেনেকুৱা বায়ুৰ লগত আমি কি যাওঁ অক্সিজেন গেছৰ লগত আহে বায়ুৰ লগত আহে আমি যে উশাহ লোৱা লওঁ এইবিলাক লগত কি ওলাই যায় বতাহ বায়ু ওলাই যায় যে সেইকাৰণেই কৈছে যে বায়ুমণ্ডল বা বায়ু নহ'লে আমি চলিব নোৱাৰোঁ বা পৃথিৱীত যে জীৱ জন্তু জীয়াই আছে ইয়াৰ এটা অন্যতম কাৰণ হ'ল বায়ুমণ্ডল ইয়াক জীৱ জগত বা জীৱমণ্ডল বোলা হয় যদি পৰীক্ষাত আহে জীৱমণ্ডল বা জীৱ জগত কাক বোলে তেনেহ'লে লিখিব লাগিব যে মাটি আৰু পানী অৰ্থাৎ অশ্মমণ্ডল আৰু জলমণ্ডলৰ লগতে বায়ুমণ্ডল পৃথিৱীৰ জীৱ সৃষ্টিৰ বা বিকাশ আৰু বসবাসৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি সম্ভৱ ইয়াকে জীৱ জগত বুলি বা জীৱমণ্ডল বুলি কোৱা হয় যদি পৰীক্ষাত আহে তোমালোকে ধুনীয়াকৈ লিখি দিয়ক যে জীৱ জগতত থকা মানুহ আৰু উদ্ভিদ প্ৰাণীৰ বাবে অপ্ৰয়োজনীয় গেছসমূহ যোগান ধৰাৰ উপৰিও বায়ুমণ্ডলে পৃথিৱীৰ উপৰিভাগত তাপ আৰু জলীয় বাষ্পৰ বিতৰণ আৰু সঞ্চালনত সহায় কৰে যে এই আমাৰ বায়ুমণ্ডলে আমাক কেনেকৈ সহায় কৰে বা কোন পদ্ধতিত সহায় কৰে যে জীৱ জগত থকা মানুহ আৰু উদ্ভিদ প্ৰাণী আৰু প্ৰয়োজনীয় গেছসমূহ যোগান ধৰে আমাৰ বায়ুমণ্ডলত বহুত গেছ থাকে আমি আগতে ক'লোঁ যে আমি মানুহ জীয়াই থাকিবলৈ জীৱ জন্তু বা প্ৰাণী জীয়াই থাকিবলৈ অক্সিজেন গেছ প্ৰয়োজন ইয়াক কোনে যোগান ধৰে বায়ুমণ্ডলে যোগান ধৰে তাৰপিছত আমি যে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কিন্তু আমি উদ্ভিদৰ ওপৰত নিৰ্ভৰ উদ্ভিদে কি গেছ প্ৰয়োজন কাৰ্বন ডাই অক্সাইড কোনে যোগান ধৰে বায়ুমণ্ডল যোগান ধৰে তেনেহ'লে যে পৃথিৱীৰ উপৰিভাগত বায়ুমণ্ডল অবিহনে বা বায়ুমণ্ডল নোহোৱাকৈ জীৱ জন্তু বা উদ্ভিদ জগত জীয়াই থাকিব নোৱাৰে গতিকে বায়ুমণ্ডল ইয়াক আমাক অন্য এক ধৰণৰ সহায় কৰে পৃথিৱীৰ বায়ুমণ্ডলত থকা গেছসমূহক এক সঠিক অনুপাতত আছে বাবেই ভূপৃষ্ঠত মানুহ আৰু অন্যান্য জীৱ জন্তুৰ অনুকূল এক উষ্ণতাত বিৰাজ কৰে আৰু কি আছে যে বায়ুমণ্ডলত যিবিলাক গেছ আছে সকলো গেছ কি আছে পৰিমাপত আছে বা মাপমতে আছে যে এটা বস্তু কমো নাই এটা বস্তু বেছিও নাই যেনেকুৱা যে কাৰ্বন ডাই অক্সাইড যিমান পৰিমাণ থাকিব লাগে সিমান আছে নাইট্ৰজেন যিমান থাকিব লাগে সিমান আছে অক্সিজেন যিমান পৰিমাণ থাকিব লাগে সিমান অনুপাতত আছে বুজি পালা তাৰপিছত যে বায়ুমণ্ডলত আমাৰ এই গেছবিলাক কি আছে অনুপাতত আছে বায়ু গতিশীল বাবে আকৌ বহু ঠাই অতিমাত্ৰা ঠাণ্ডা গৰমৰ প্ৰকোপৰ পৰা কিছু হ'লেও সকাহ পায় যে বায়ুমণ্ডল কি স্থিৰ নহয় স্থিৰ মানে এইবিলাক স্থিৰ নাথাকে গতিশীল সকলো সময়তে কি থাকে মুভমেণ্ট থাকে এঠাইৰ পৰা আনঠাইলৈ গতি কৰি থাকে এই বায়ুমণ্ডলে জীৱৰ বাবে অতি গুৰুত্বপূৰ্ণ অতি মাৰাত্মক সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি পৃথিৱীলৈ অহাত বাধা প্ৰদান কৰে যে সূৰ্যৰ পৰা যিবিলাক ৰশ্মি আমাৰ পৃথিৱীত আহে যদি আমাৰ ডাইৰেক্ট জীৱ জন্তুৰ গাত লাগে তেনেহ'লে সেই জীৱ জন্তু কি হ'ব ক্ষতি হ'ব পাৰে কিন্তু সেই সূৰ্যৰ পৰা যিবিলাক বেঙুনীয়া ৰশ্মি যাতে অতি মানে ডাইৰেক্ট আমাৰ গাত নপৰে তাৰ কাৰণে আমাৰ কি আছে এটা কি আছে আমাৰ ষ্টেপ আছে তৰফ আছে বা বায়ুমণ্ডলে সেইটোত আমাক কি কৰে এই সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰা আমাক ৰক্ষা প্ৰদান কৰে বতৰ আৰু জলবায়ুৰ সৃষ্টি আৰু পৰিৱৰ্তন বায়ুমণ্ডলৰ ভিতৰতে সংঘটিত যে পৰীক্ষাত আহে যে বতৰ আৰু জলবায়ুৰ সৃষ্টি আৰু পৰিৱৰ্তন ক'ত সম্ভৱ হয় বায়ুমণ্ডলতে বুজি পালা যে পৰীক্ষাত আহে যে বতৰ আৰু জলবায়ুৰ সৃষ্টি ক'ত সম্ভৱ হয় বায়ুমণ্ডলত সম্ভৱ হয় ভালকৈ শুনিবা আৰু ভালকৈ পঢ়িবা তোমালোকে বায়ুমণ্ডলৰ বাবেই পৃথিৱীত বৰষুণ আৰু উদ্ভিদ প্ৰাণী জীয়াই আছে আমাৰ প্ৰত্যেকটো ক্ষেত্ৰত আমাৰ প্ৰত্যেকটো দিশত আমাৰ বায়ুমণ্ডল প্ৰয়োজন বা বায়ুমণ্ডল লাগিব ইয়াত কি কৈছে যে বায়ুমণ্ডলৰ বাবে পৃথিৱীত কি আছে বৰষুণ আৰু উদ্ভিদ প্ৰাণী জীয়াই আছে মুঠতে বায়ুমণ্ডল অবিহনে পৃথিৱীৰ জীৱৰ অস্তিত্বৰ কথা আমি ভাবিবই নোৱাৰোঁ যে বায়ুমণ্ডল যদি নাথাকিলেহেঁতেন তেনেহ'লে আমাৰ আমাৰ পৃথিৱীত জীৱ জগত বা প্ৰাণীৰ কথা আমি মুখত আনিব নোৱাৰিলোহেঁতেন বা আমি ইয়াৰ চিন্তা ভাৱনা কৰিব নোৱাৰিলোহেঁতেন সেই সৌৰজগতৰ গ্ৰহবোৰৰ ভিতৰত পৃথিৱীৰ স্থান সৰ্বোচ্চ আৰু সক্ৰিয় যে সৌৰজগতৰ যিবিলাক গ্ৰহ আছে তাৰ ভিতৰত পৃথিৱীৰ স্থান আমাৰ যে সৌৰজগতত কেইটা গ্ৰহ আছে তোমালোকে জানা আমাৰ সৌৰজগতত 8টা গ্ৰহ আছে তাৰ ভিতৰত পৃথিৱী হ'ল এটা অন্যতম গ্ৰহ আৰু ইয়াৰ স্থান হয় সৰ্বোচ্চ বা সবতকৈ ওপৰত আৰু সক্ৰিয় এইখিনিতে বুজি পালা তোমালোকে যে বায়ুমণ্ডল কি বায়ুমণ্ডল বা কাক বলে বা জীৱমণ্ডল কাক বলে
এইখিনি ভালকৈ তোমালোকে পঢ়িবা। ইয়াৰ পিছত আমি জানিম বায়ুমণ্ডলৰ গঠন, যে বায়ুমণ্ডল ইয়াৰ কেনেকৈ গঠন কৰা হয় বা বায়ুমণ্ডলত কি কি গেছ থাকে, কি কি ইয়াৰ পৰিমাণ কিমান পৰিমাণ থাকে। যে বায়ুমণ্ডল ইতিমধ্যে আমি উল্লেখ কৰা হৈছে যে বায়ুমণ্ডল পৃথিৱীৰ পৃষ্ঠৰ পৰা কিছু উচ্চতালৈ, মানে এৰাউণ্ড বা আমি ধৰিব লগা 10,000 কিলোমিটাৰ উচ্চতা বা ওপৰ পিনে থাকে। ই বিভিন্ন গেছ বা জলীয় বাষ্প আৰু ধূলিকণাৰ সংমিশ্ৰণত গঠিত। বায়ুমণ্ডলত বিভিন্ন ধৰণৰ গেছ থাকে, যেনেকুৱা নাইট্ৰজেন, অক্সিজেন, তাৰ কাৰ্বন ডাই অক্সাইড, আৰ্গন, বিভিন্ন ধৰণৰ কি থাকে গেছ বায়ুমণ্ডলত থাকে। ইয়াৰ উপৰিও কি থাকে, কিছুমান জলীয় বাষ্প বা পানীৰ সৰু সৰু কণা আৰু কিছুমান ধূলিকণা বা ধূলি বালি কণা ইয়াতে কি থাকে সংমিশ্ৰণ বা সংগঠিত হৈ থাকে। উল্লেখযোগ্য যে ভূপৃষ্ঠৰ পৰা ক্ৰম ওপৰলৈ বায়ুমণ্ডলৰ গঠন আৰু বৈশিষ্ট্য বেলেগ বেলেগ হয়, আৰু সেই উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুমণ্ডলত থকা গেছ আৰু অন্যান্য উপাদানবোৰৰ পৰিমাণ সলনি হয় আৰু বায়ুৰ ঘনত্ব, চাপ আৰু উত্তাপৰ পৰিৱৰ্তন। আৰু এইটো বায়ুমণ্ডলত যিমান ওপৰলৈ যাব লাহে লাহে ইয়াৰ কি হ'ব, পৰিমাণ সলনি হ'ব বা পৰিৱৰ্তন হ'ব। বায়ুৰ ঘনত্ব কি হ'ব, বেছি হ'ব, চাপ বেছি হ'ব আৰু উত্তাপৰ পৰিৱৰ্তন বেছি হ'ব। বায়ুমণ্ডল যদি আমাৰ ভূপৃষ্ঠৰ পৰা ওপৰলৈ বেছি থাকে তেনেহ'লে আমাৰ পৃথিৱীত গৰমৰ বা উত্তাপৰ পৰিমাণ কি হ'ব, বেছি হ'ব। ইয়াতে এটা দিছে, কি দিছে তোমাৰ বাকচ দিছে, বাকচ তোমালোকে চাবা যে কি দিছে ইয়াতে গেছৰ নাম, ৰাসায়নিক সংকেত, শতাংশ হিচাপত আয়তন। যে পৰীক্ষাত আহে যে বায়ুমণ্ডলৰ সবাতকৈ কোনটো গেছ বেছি থাকে, তেনেহ'লে তোমাৰ পৰীক্ষাত লিখিবা নাইট্ৰজেন। নাইট্ৰজেন গেছ কিমান থাকে 78.08, 78 কিমান থাকে 78.08। তাৰ তলতে কি আছে, ছেকেণ্ড পজিশ্যনত আছে অক্সিজেন, কিমান থাকে 20.94, যে 20.94। তাৰপিছত আৰ্গন কিমান আছে 0.93, কাৰ্বন ডাই অক্সাইড আছে 0.036, আৰু অন্যান্য গেছ যেনেকুৱা নিয়ন থাকে, হিলিয়াম থাকে, মিথন থাকে, ক্ৰিপ্টন থাকে, হাইড্ৰজেন থাকে, জেনন থাকে, অজন থাকে। এইবিলাকৰ সকলোবিলাকৰ পৰিমাণ মিলাই কিমান থাকে 0.014। এই গোটেইখিনি মিলাই 100%ৰ ভিতৰত এইটো 100%ৰ ভিতৰত এইটো ডিভাইড কৰা হৈছে, ভাগ কৰা হৈছে, যে 100%ৰ ভিতৰত 100, যে বায়ুমণ্ডলত যে 100 পৰিমাণ গেছ থাকে তাৰ ভিতৰত কোনটো কিমান থাকে, সবতকৈ বেছি থাকে নাইট্ৰজেন। তাৰপিছত থাকে কি থাকে আমাৰ অক্সিজেন, তাৰপিছত কি থাকে অক্সিজেন, তাৰপিছত কি থাকিব আমাৰ আৰ্গন কিমান থাকে 0.93, তাৰপিছত থাকে কাৰ্বন ডাই অক্সাইড 0. কিমান থাকে 036, তাৰপিছত আৰু অন্যান্য গেছ মিলাই কিমান থাকে 0.014। এই হ'ল কি হ'ল 100% বা 100% ইয়াতে হ'ল। তেনে এইখিনিতে তোমালোকে বুজি পালা যে বায়ুমণ্ডল কি, বায়ুমণ্ডল হ'ল যে আমাৰ পৃথিৱীৰ পৰা কিছু উচ্চতালৈ থকা এটা মণ্ডল, আৰু ই কিমান আমি আনুমানিক কিমান থাকে 10,000 কিলোমিটাৰ উচ্চতা থাকে। আৰু এই বায়ুমণ্ডল কি থাকে আমাৰ কিছুমান দৰাচলতে এই চাৰিওফালে গেছীয় আৱৰণ বা বায়ুৰ আৱৰণকে বায়ুমণ্ডল বুলি কোৱা হয়। যে বায়ুমণ্ডল যদি পৰীক্ষাত আহে বায়ুমণ্ডল কাক বোলে, তেনেহ'লে ধুনীয়াকৈ লিখি দিবা। তাৰপিছত ইয়াত কি দিছে যে ই কেনেকৈ আমাৰ জীৱ জগতৰ বাবে উপকাৰী হয়, যে বায়ুমণ্ডল নহ'লে আমি জীৱ জন্তু বা প্ৰাণী জগত জীয়াই থাকিব নোৱাৰে। কেনেকৈ, যদি বায়ুমণ্ডল নাথাকে উত্তাপ্ত তোমাৰ কি হ'ব, গৰমৰ পৰিমাণ বেছি হ'ব। আমি যিবিলাক আমি উশাহ লওঁতে যিবিলাক গেছ ব্যৱহাৰ কৰোঁ আমি ব্যৱহাৰ কৰিব নোৱাৰিম। যেনেকৈ আমাৰ মানুহ প্ৰাণী হিচাপে অক্সিজেন প্ৰয়োজন, আমি গছৰ পৰা অক্সিজেন বা উদ্ভিদৰ পৰা পাওঁ। আৰু গছৰো কি প্ৰয়োজন, কাৰ্বন ডাই অক্সাইড। আমি যিবিলাক গেছ এৰি দিওঁ এইটো হয় কাৰ্বন ডাই অক্সাইড গেছ, আৰু যিবিলাক গ্ৰহণ কৰোঁ এইবিলাক অক্সিজেন। আৰু আমি এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছ গছে গ্ৰহণ কৰে, উদ্ভিদে গ্ৰহণ কৰে, আৰু উদ্ভিদে এৰি দিয়া গেছ হ'ল অক্সিজেন, আমি গ্ৰহণ কৰোঁ। তেনেহ'লে আমি প্ৰাণী জগতৰ লগত ওতঃপ্ৰোত জড়িত। আৰু এইটো সম্ভৱ হৈছে একমাত্ৰ বায়ুমণ্ডলৰ বাবে। বায়ুমণ্ডল নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। আৰু বায়ুমণ্ডলৰ পৰীক্ষাত যদি লিখিব বায়ুমণ্ডলৰ গঠন আৰু ইয়াৰ কি আছে, কোনটো গেছ কিমান থাকে, আৰু বায়ুমণ্ডলত কি কি গেছ বা কি কি ধূলিকণা থাকে, সকলোবিলাক বস্তু তোমালোকে কি কৰিবা, ভালকৈ পঢ়ি ল'বা। হ'ব মৰমৰ ষ্টুডেণ্ট, এইখিনি তোমালোকে বুজি পালা। তোমালোকে কি কৰিবা, ভালকৈ এটেনশ্যন দি পঢ়িব লাগিব। ৰুটিন বনাই ল'বা, তোমালোকে ঘৰত ৰুটিন বনাই পঢ়িবা। আৰু তোমালোকে ক্লাছ 9ত পৰা মানে তোমালোকে ইয়াৰ
পিছৰ বছৰ তোমালোকে কি কৰিবা মেট্ৰিক দিবা তোমালোকৰ 9 মানে হ'ল মেট্ৰিক গতিকে ইয়াত যিখিনি শিকি যাবা সেইখিনি পিছলৈ কামত দিব আগৰ তুলনাত বৰ্তমান কি হৈছে কাৰ্বন ডাই গেছৰ পৰিমাণ বেছি কাৰণ আগত বিভিন্ন ধৰণৰ গছ-গছনি আছিল কিন্তু আজিকালি মানুহে কি কৰিছে যে এইবিলাক কাটি পেলাই কি কৰিব মানুহৰ প্ৰয়োজন অনুযায়ী বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ অট্টালিকা সাজি লয় যাৰ ফলত উদ্ভিদৰ পৰিমাণ কমি গৈছে কিন্তু গৰমৰ সংখ্যা বেছি হৈছে ইয়াৰ ফলত কাৰ্বন ডাই অক্সাইড গেছ বেছি বৃদ্ধি পাইছে ইয়াকে কি বুলি কোৱা হয় ইয়াকে গোলকীয় উত্তাপ বৃদ্ধি বুলি কয় বা গ্লোবাল ওয়ার্মিং বুলি কোৱা হয় তোমালোকে এইটো ভালকৈ বুজিছে গ্লোবাল ওয়ার্মিং কাক বলে বা গোলকীয় উত্তাপ কাক বলে যে এইটো কিহৰ ফলত হৈছে এইটো মানুহৰ কৰ্মৰ ফলত যে সম্প্ৰতি সমগ্ৰ বিশ্বতে কি হয় দ্ৰুতগতিত বৃদ্ধি পোৱা কয়লা পেট্ৰলিয়াম আৰু জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ আৰু নিৰ্বাহীকৰণৰ ফলত বায়ুমণ্ডলত ক্ৰমান্বয়ে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাব ধৰিছে আৰু লগে লগে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাইছে ইয়াকে গ্লোবাল ওয়ার্মিং বুলি বা গোলকীয় উত্তাপ বুলি কোৱা হয় আকৌ ওজন গেছৰ পৰিমাণ বায়ুমণ্ডলত তেনেই কম হ'লেও ইয়াৰ গুৰুত্ব লক্ষণীয় যে বায়ুমণ্ডলত প্ৰায় 40 পৰা 50 কিলোমিটাৰ উচ্চতাত থকা ওজন গেছ পৃথিৱীৰ প্ৰাণীৰ অতি মাৰাত্মক সূৰ্যৰ ৰশ্মি আমি শোষণ কৰি সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা কৰে এই যে ওজন গেছ যেটো আছে এইটো আমাৰ কি কৰে অতি ক্ষতিকাৰক জীৱ-জন্তুৰ বাবে আৰু বায়ুমণ্ডল কি এই ওজন গেছক আমাক ডাইৰেক্ট আমাৰ শৰীৰত পৰিব নিদিয়ে এইটো অলপ বাধা প্ৰদান কৰাৰ বাবে এই ডাইৰেক্ট আমাৰ গাত নপৰে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইখিনিতে বুজি পালা যে বায়ুমণ্ডল কি বায়ুমণ্ডলত গঠন কেনেকৈ কৰা হয় আৰু ইয়াত কি ধৰণৰ গেছ থাকে কি পৰিমাণৰ গেছ থাকে কিমান পৰিমাণ থাকে বা কোনবিলাক গেছ আমাৰ কাৰণে ক্ষতিকাৰক যে গ্লোবিং বা গোলকীয় উত্তাপ কাক বলে কেনেকৈ হয় গোলকীয় উত্তাপ কেনেকৈ হয় যে আজিকালি মানুহে কি কৰে বিভিন্ন ধৰণৰ নিজৰ প্ৰয়োজন অনুযায়ী গছ-গছনিবিলাক কাটি পেলায় আৰু কাটি পেলাই কি কৰে ডাঙৰ ডাঙৰ বিল্ডিং তেওঁলোকে সাজি লয় যাৰ ফলত কি হয় আমাৰ উদ্ভিদৰ পৰিমাণ কমি যায় আৰু গৰমৰ সংখ্যা বা কাৰ্বন ডাই অক্সাইডৰ গেছ কি হয় পৰিমাণ বেছি হয় আমি অক্সিজেনৰ পৰিমাণ কি হয় কমি যায় আৰু ইয়াৰ ফলত কি হয় ভূপৃষ্ঠত কি হয় অতি আমাৰ কি হয় উত্তাপৰ সৃষ্টি হয় আৰু যাৰ ফলত কি হয় আমাৰ পৰিবেশটো কি হৈ যায় গৰম হৈ যায় ইয়াকে কি বুলি কোৱা হয় গ্লোবাল বা গোলকীয় উত্তাপ বুলি কোৱা হয় আৰু সূৰ্যৰ ৰশ্মিৰ পৰা এটা কি আহে আমাৰ কি আহে ওজন গেছ আহে আৰু এই ওজন গেছে কি ডাইৰেক্ট যদি আমাৰ শৰীৰত পৰে তেনেহলে কি হ'ব আমাৰ কাৰণে ক্ষতিকাৰক হ'ব কিন্তু বায়ুমণ্ডলে কি কৰে ইয়াৰ পৰা আমাক ৰক্ষা প্ৰদান কৰে কেনেকৈ এই ডাইৰেক্ট আমাক শৰীৰত পৰিব নিদিয়ে এইটো বাধা প্ৰদান কৰি অলপ মানে ইনডাইৰেক্টলি আমাৰ শৰীৰত পৰে সেই যেটো ৰশ্মি আমি পাওঁ এইটো ইনডাইৰেক্ট আহে সেইকাৰণে আমাৰ বায়ুমণ্ডলৰ কিছুমান গুণ বায়ুমণ্ডল কেনেকৈ কৰা হয় গঠন কৰা এইবিলাক সকলো বিতংক তোমালোকে আমি ক্লাছটোত আলোচনা কৰি তোমালোকে কি কৰিবা এইটো ভালকৈ পঢ়িবা আৰু জানিবলৈ যত্ন কৰিবা তোমালোকে মনোযোগ কৰি পঢ়িবা আমি ইয়াৰ পিছত কি কৰিম বায়ুমণ্ডলৰ পোহাৰ তাৰ পিছত আৰু যিবিলাক আছে আমি ইয়াৰ পিছত কি কৰিম আলোচনা কৰিম হ'ব আজি ক্লাছ ইমানতে শেষ কৰি দিওঁ ধন্যবাদ